দুপৰীয়া 7টা বজাত শুই উঠি ডায়মণ্ডৰ ব্ৰাছডাল হাতত লৈ বাহিৰত আহিছোঁ যে সৌৰভ বাচ্চা বানপানীয়ে মোৰ ঘৰটো উটুৱাই লৈ গ'ল নেকি হোৱা তাৰ পাছতে গম পাইছোঁ যে ঘৰটো মোৰ পিছফালেহে আছিল তেনেকুৱাতে আগফালে দেখিছোঁ বাচ্চা পাৰ্টি আহি গ'ল হোলী খেলিব মই বোলো মোৰ ইমানেই বেয়া অৱস্থা জাঙিয়া কিনিবলৈও টকা নাই মোৰ তাত মোৰ দুটাই ভাল জাঙিয়া এইফালে দেখিছোঁ জাপানৰ পৰা মোৰ ফ্লিপকাৰ্টৰ পাৰ্চেল কেইটাও আহি গ'ল এইপিনে দগেলিনাৰ লগত বোলো ৰিল এটা বনাওঁ বাট তাই মই ইগন'ৰ কৰি দিলোঁ মুড বেয়া বোলে তাই আজি এইফালে ভাৰত মহাসাগৰৰ ওপৰত দলং এখন বনাবৰ বাবে কাঠবোৰ যে আনি থৈছিলোঁ এইফালে মাউণ্ট এভাৰেষ্টৰ পৰা অহা যোৱা কৰা বাটটো পূৰা পানী হৈ গৈছে তাৰপিছত কাঠবোৰ অলপ ঠিক ঠাক কৰি ল'লোঁ যিহেতু দলং বনাবলৈ আছে এইফালে সকলোৰে ঘৰৰ বাবে অলপ পানীও ছাপ্লাই কৰি দিছোঁ এইফালে ইভিনিং পটকৈ চুনিয়ৰ মতাত তাহাঁতৰ ঘৰৰ ওচৰৰ পৰা আহিলোঁ তাৰ পৰা আহি ইভিনিং অলপ চানা খাই ল'লোঁ যিহেতু পূৰা ঠাণ্ডা বতৰ দগেছেও সুধিছে টেষ্টটো কেনেকুৱা মই বোলো মজা এইফালে তেনেকুৱাতে টিকা ফটা বৰষুণ অহাত দলং বনাবলৈ যে খৰিখিনি অলপ শুকুৱাই ল'লোঁ হোৱাট এন আইডিয়া এইফালে ৰাছিয়াৰ পিং ডিছ এটাও খাই ল'লোঁ নামটো হৈছে পিং পিঠা তাৰপিছত দুষ্ট ফাগুনৰ